নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল আজিৰ এই ভিডিঅ'টোত মই তোমালোকক অনুশীলনী 14.1ৰ কুৱেশ্যন 2টো আলোচনা কৰিম ইয়াৰ প্ৰথম ভিডিঅ'টোত মই 14.1ৰ ফাৰ্ষ্ট যোনটো কুৱেশ্যন আছে সেই কুৱেশ্যনটোৰ কথা আলোচনা কৰিছিলোঁ গতিকে তোমালোকে সেই ভিডিঅ'টো চাই ল'বা গতিকে আজি আমি কুৱেশ্যন নম্বৰ 2টো কৰিম কুৱেশ্যন নম্বৰ 2টোত কি কৈছে এটা ফেক্টৰীৰ 50জন শ্ৰমিকৰ দৈনিক পাৰিশ্ৰমৰ তালিকা এখন তলত দিয়া আছে দৈনিক পাৰিশ্ৰম বুলি কৈ পেলাই এই যোনখন তালিকা দেখি আছা সেই তালিকাখন কিতাপত দিয়া আছে তো তাৰ তলত দিছে উপযুক্ত পদ্ধতি ব্যৱহাৰ কৰি ফেক্টৰীটোৰ শ্ৰমিকৰ মাধ্য মানে দৈনন্দিন যোনটো পাৰিশ্ৰমিক তাৰ মাধ্য উলিয়াব দিছে গতিকে ইয়াত কৈছে উপযুক্ত পদ্ধতি ব্যৱহাৰ কৰি আৰু মাধ্য উলিয়াব দিছে গতিকে মাধ্য উলিয়াবলৈ তিনিটা সূত্ৰ ব্যৱহাৰ কৰিব পাৰি মই ইয়াৰ আগৰ ভিডিঅ'টোত কৈছিলোঁ তোমালোকক তিনিটা পদ্ধতি ব্যৱহাৰ কৰি তোমালোকে মাধ্য উলিয়াব পাৰিবা প্ৰত্যক্ষ পদ্ধতি বিবেচিত মাধ্য পদ্ধতি আৰু ধাপ বিচ্যুতি গতিকে ইয়াৰ আগৰ কুৱেশ্যন নম্বৰ যোনটো 1 আছিলে সেইটো মই প্ৰত্যক্ষ পদ্ধতিৰে কৰিছিলোঁ গতিকে এইটো কুৱেশ্যন নম্বৰ যোনটো 2 সেইটো মই বিবেচিত মাধ্য পদ্ধতিৰে কৰিম গতিকে এইটো দেখিছা বিবেচিত মাধ্য পদ্ধতিৰ দ্বাৰা মাধ্য উলিওৱা সূত্ৰটো হ'ল এইটো এক্স ডেছ মানে মাধ্য ইকুৱেল a প্লাছ ছিগমা এফ আই ডি আই ডিভাইডেড বাই ছিগমা এফ আই গতিকে আজি এই সূত্ৰটো প্ৰয়োগ কৰি মই বিবেচিত মাধ্যৰ দ্বাৰা মাধ্য উলিয়াম গতিকে তোমালোকৰ কুৱেশ্যন যোনটো 2 তাত কোৱা আছে উপযুক্ত পদ্ধতি ব্যৱহাৰ কৰিব দিছে গতিকে উপযুক্ত পদ্ধতি বুলি যেতিয়াই কয় তাৰ মানে হ'ল যিকোনো এটা পদ্ধতি ব্যৱহাৰ কৰিলে হ'ল তিনিটাৰ ভিতৰত কেতিয়াবা এটা নিৰ্দিষ্ট পদ্ধতি দিয়া থাকে প্ৰশ্নটোত যে প্ৰত্যক্ষ পদ্ধতিৰে কৰা বা বিবেচিত মাধ্য পদ্ধতিৰে কৰা গতিকে এতিয়া ইয়াত দিয়া নাই উপযুক্ত বুলিহে আছে গতিকে উপযুক্ত মানে যিকোনো এটা কৰিলেই হ'ল গতিকে প্ৰশ্নটোত যিমানখিনি তথ্য দিয়া আছিলে দৈনন্দিন পাৰিশ্ৰমিক বুলি তথ্যখিনি দিয়া আছিলে আৰু কৰ্মীৰ সংখ্যা বুলি দিয়া আছিলে গতিকে এই দুইখিনি আমি তলত এনেকৈ তালিকাখন বনাই ল'লোঁ দৈনিক পাৰিশ্ৰমিক আৰু কৰ্মীৰ সংখ্যা বুলি তালিকাখন বনাই ল'লোঁ তাৰপিছত আমি এই সূত্ৰটো দি উলিয়াম গতিকে চাব লাগিব সূত্ৰটোত কি আছে সূত্ৰত আছে এ আছে এফ আই আছে আৰু ডি আই আছে গতিকে ইয়াৰ এ এফ আই আৰু ডি আই উলিয়াব লাগিব গতিকে আমি চাম প্ৰথমে ইয়াত এফ আই কোনটো মই আগৰ ভিডিঅ'টোত কৈছিলোঁ তোমালোকক য'ত সংখ্যা শব্দটো য'ত থাকে সেইটোৱে হয় এফ আই গতিকে ইয়াত চাম সংখ্যা শব্দটো ক'ত আছে ইয়াত আছে গতিকে এইটো এফ আই হ'ব কাৰণ ইয়াত যোনবিলাক আছে ইয়াত এটা গ্ৰুপ আছে 0 পৰা 120 লৈকে এটা গ্ৰুপ 120 পৰা 140 লৈকে এটা গ্ৰুপ 140 পৰা 160 গতিকে এই গোটেইকেইটা এটা গ্ৰুপত থকা তথ্যবিলাক কেতিয়াও বাৰম্বাৰতা হ'ব নোৱাৰে মানে এফ আই মানে ফ্ৰিকুৱেঞ্চি হ'ব নোৱাৰে কেতিয়াও এইবিলাক বাৰম্বাৰতাটোক ফ্ৰিকুৱেঞ্চি বুলি কয় গতিকে এইবিলাক বাৰম্বাৰতা হ'ব নোৱাৰে বাৰম্বাৰতা সদায় এনেকৈ ছিংগল যোনবিলাক সংখ্যা থাকে সেইবিলাক হয় গতিকে এইটো সংখ্যা বুলিও আছে গতিকে সেইকাৰণে এইটো হ'ব বাৰম্বাৰতাৰ কাৰণে আমি ইয়াত এফ আই বুলি লিখি ল'লোঁ তাৰপিছত যেতিয়া প্ৰশ্নত এনেকৈ তথ্যবিলাক যেতিয়া শ্ৰেণীবদ্ধভাৱে দিয়া থাকিব মানে এনেকৈ গ্ৰুপত যেতিয়া দিয়া থাকিব 100ৰ পৰা 120 120ৰ পৰা 140 এনেকৈ যেতিয়া গ্ৰুপত দিয়া থাকিব তেতিয়া ইয়াৰ পৰা আমি এক্স আই উলিয়াব লাগিব সদায় এক্স আই মানে হ'ল যোনটো শ্ৰেণী সূচক সেইটো সদায় ইয়াৰ পৰা সদায় এনেকৈ দিয়া থাকিলে সদায় এক্স আই উলিয়াব লাগিব গ্ৰুপত দিয়া থাকিলে যদি গ্ৰুপত দিয়া নাথাকে তথ্যবিলাক এনেকৈ থাকে তেনেহ'লে এইটোৱে ইয়াত যদি এনেকৈ থাকে গ্ৰুপ সংখ্যাবিলাক ছিংগলকৈ তেনেহ'লে সেইটোৱে এক্স আই বুজায় কিন্তু ইয়াতো গ্ৰুপত আছে গতিকে এইটো এক্স আই নহ'ব ইয়াৰ পৰা এক্স আই উলিয়াব লাগিব গতিকে শ্ৰেণী সূচক অৰ্থাৎ এক্স আই উলিওৱাৰ সূত্ৰটো মই আগতে কৈছিলোঁ তোমালোকক ইয়াৰ যোনটো এইবিলাক তথ্য থাকিব সেই তথ্যবিলাকৰ এই বাওঁহাতে যোনবিলাক থাকে সেইবিলাক হয় নিম্ন সীমা আৰু সোঁহাতে যোনবিলাক থাকে সেইবিলাক হ'ল উচ্চ সীমা এইবিলাক হ'ল 100 120 140 এইবিলাক হ'ল নিম্ন সীমা 120 140 এইফালে যোনবিলাক আছে সেইবিলাক হ'ল উচ্চ সীমা গতিকে উচ্চ সীমা প্লাছ নিম্ন সীমা যদি তুমি দুইটাকে প্লাছ কৰি দুইৰে হৰণ কৰি দিয়া তেনেহ'লে শ্ৰেণী সূচক অৰ্থাৎ এক্স আই ওলাই যাব গতিকে এই দুটা প্লাছ কৰি পেলাই এটা দুইৰে হৰণ কৰি এক্স আই উলিয়াব লাগিব গতিকে ইয়াৰ নিম্ন সীমা আছে 100 উচ্চ সীমা 120 গতিকে 100 আৰু 120 যোগ কৰি দিম 100 আৰু 120 যোগ কৰিলে হ'ব 220টোক এতিয়া আমি 2ৰে হৰণ কৰি দিম 220টোক যেতিয়া 2ৰে হৰণ কৰি দিম তেতিয়া হ'ব 110 গতিকে ইয়াৰ এক্স আই হ'ব 110 তাৰপিছত ইয়াতো আছে গতিকে তাৰপিছত নিম্ন সীমা আছে 120 উচ্চ সীমা আছে 140 এই দুটাক যোগ কৰি পেলাই 2ৰে হৰণ কৰিব লাগিব গতিকে এই দুটাক যোগ কৰি দিওঁ 120 আছে 140 আছে 120 আৰু 140 যোগ কৰিলে হ'ব 260টোক 2ৰে হৰণ কৰিলে হ'ব
130 গতিকে ইয়াৰ xi হ'ব 130 গতিকে ইয়াৰ বাকীবিলাক যিমান তথ্য আছে তাৰ নিম্ন সীমা যোগ উচ্চ সীমা ডিভাইডেড বাই 2 নিম্ন সীমা আৰু উচ্চ সীমা যোগ কৰি পেলাই 2 ৰে হৰণ কৰি দিলে xi কেইটা ওলাই যাব গতিকে তাৰ পিছত ইয়াৰ যিমান কেইটা আছে নিম্ন সীমা উচ্চ সীমা প্লাস কৰি 2 ৰে হৰণ কৰি দিলে হ'ল ইয়াত যে আছে 140 আৰু 160 140 আৰু 160 যোগ কৰিলে হ'ব 300 হ'ব 300ক 2 ৰে ডিভাইড কৰিলে হ'ব 150 160 আৰু 180 এই দুটা যোগ কৰিলে হ'ব 340 তাক 2 ৰে ডিভাইড কৰিলে হ'ব 170 গতিকে এনেকে xi কেইটা উলিয়াই দিলে হ'ব xi কেইটা উলিওৱাৰ পাছত সূত্ৰত চাম আৰু কি উলিয়াব লাগে fi উলিওৱা হৈ গ'ল xi উলিওৱা হৈ গ'ল এটো এনেকে তথ্য দিয়া থাকিলে সদায় xi উলিয়াই ল'ব লাগে তাৰ পিছত আৰু di উলিয়াব লাগিব গতিকে এইখিনি di উলিয়াব লাগিব di উলিওৱাৰ সূত্ৰ আছে di মানে হ'ল xi minus a এই যিমানবোৰ xi আছে xi পৰা a মাইনাস কৰি দিলে di ওলাই যাব গতিকে xi পৰা a উলিয়াব লাগিব a মানে হ'ল ইয়াৰ এই যিমানবিলাক xi আছে xi যোনটোৰ মাজৰ যোনটো পদ হেতু হ'ব a গতিকে ইয়াৰ মাজৰটো চাম আমি মাজৰটো হ'ব 150 মাজৰটো হ'ব 150 কাৰণ 150 ৰ ওপৰ দুটা আছে তলতো দুটা আছে গতিকে এটো হ'ল মাজৰ গতিকে মাজৰ যোনটো হেতু হ'ব a ইয়াৰ ওপৰ দুটা আছে তলতো দুটা আছে গতিকে মাজৰটো 150 কাৰণ এটো হ'ল a ইয়াত পাঁচটা থকা কাৰণে তেনেকে হ'ল যদি ছটা থাকে কেতিয়াবা যেনিবা xi যদি 2 3 6 4 9 11 যদি xi এনেকে ছটা থাকে তেনেহলে ইয়াৰ ভিতৰত a কোনটো হ'ব গতিকে ইয়াৰ ভিতৰত a উলিয়াবলৈ হলে প্ৰথমে আমি মাজৰ দুটা সেই দুটা চাই ল'ব লাগিব মাজৰ ইয়াত মাজৰ দুটা হ'ল 6 আৰু 4 গতিকে এই 6 আৰু 4 এইকেইটা হ'ল মাজৰ কাৰণ এইকেইটাৰ ওপৰতো দুটা আছে তলতো দুটা আছে এই 6 আৰু 4 ৰ ওপৰত দুটা আছে তলত দুটা আছে গতিকে এইকেইটা হ'ল মাজৰ পদ গতিকে এই মাজৰ গিটাৰ পৰা যোনটো ফাৰ্ষ্টে থাকে ইয়াৰ ফাৰ্ষ্টে আছে 6টো সেই 6টো হ'ব a পাঁচটা যদি দিয়া থাকে তেনেহলে সেই পাঁচটাৰ পৰা উলিয়াবলৈ সহজ পাঁচটা যদি দিয়া থাকে যোনটো মাজৰ এটো হ'ল মাজৰ তাৰ ওপৰত দুটা আছে তলতো দুটা আছে গতিকে এটো হ'ল মাজৰ কিন্তু যদি ছটা এনেকে কেতিয়াবা দিয়া থাকিব পাৰে ছটা যদি দিয়া থাকে তেনেহলে মাজৰ যোন দুটা সেই দুটা উলিয়াই ল'ব লাগিব সেই মাজৰ দুটাৰ পৰা যোনটো ফাৰ্ষ্টে থাকাটো হেতুৱে হ'ব a গতিকে ইয়াত a টো ওলাই গ'ল fi ওলাই গ'ল xi ওলাই গ'ল a ওলাই গ'ল গতিকে di উলিয়াবলৈ xi পৰা a মাইনাস কৰিব লাগিব এটো হ'ল xi সেই প্ৰতিটো xi পৰা a মাইনাস কৰি গৈ থাকিব লাগিব মানে ইয়াত আছে 110 গতিকে 110 ৰ পৰা a মানে হ'ল 150 গতিকে 110 ৰ পৰা 150 মাইনাস কৰিলে হ'ব -40 হল এটো di ওলাই গ'ল তাৰ পিছত আছে 130 পৰা a মাইনাস কৰিলে মানে 150 মাইনাস কৰিলে হ'ব -20 তাৰপিছত আছে 150 পৰা 150 মাইনাস কৰিলে 0 হ'ব তাৰপিছত 170 আছে 170 পৰা 150 মাইনাস কৰিলে হ'ব 20 সো 190 আছে 190 পৰা 150 মাইনাস কৰিলে হ'ব 40 গতিকে এনেকৈ গুটি di গিটা ওলাই গ'ল তাৰ পিছত সূত্ৰটো উলিয়াব দিছে আৰু fi di গতিকে fi di উলিয়াব লাগিব আৰু fi di মানে মই আগতে কৈছিলো fi xi সৈতে একে fi into xi যেনেকে এটো তেনেকে fi into di গতিকে fi টোৰ লগত di টো ইনটু কৰিব লাগিব fi উলিওৱা হৈ আছে di উলিয়ালো মাত্ৰ গতিকে এই দুটা ইনটু কৰি পেলাই fi di লিখি দিব লাগিব ইয়াতে fi di বুলি লিখি লম গতিকে এই যিমান কিটা আছে গতিকে এটা ইনটু কৰি এটা ইয়াত লিখিব লাগিব গতিকে fi আৰু di ইনটু কৰি ইয়াত লিখি যাম প্ৰথম fi আছে 12 আৰু di আছে -40 গতিকে এই দুটা যদি ইনটু কৰো তেনেহলে হ'ব -480 তাৰ পিছত fi আছে 14 di আছে -20 গতিকে এই দুটা যদি ইনটু কৰো তেনেহলে হ'ব -280 তাৰ পিছত আছে 8 আৰু 0 এটোটো ইনটু কৰিলে 0 হ'ব তাৰ পিছত আছে 6 আৰু 20 ইনটু কৰিলে হ'ব 120 তাৰ পিছত আছে 10 আৰু 40 ইনটু কৰিলে হ'ব 400 গতিকে fi আৰু di ইনটু কৰি পেলাই fi di উলিয়াই দিলো এতিয়া উলিয়াব লাগে সিগমা fi di আৰু সিগমা fi di মানে হ'ল ইয়াত যিমানবিলাক fi di আছে এটো এটা fi di এটো fi di এটো fi di যিমানবিলাক fi di আছে গুটেইবিলাকৰ যোগফল হ'ল সিগমা fi di আৰু সিগমা fi মানে হ'ল ইয়াত যিমানবিলাক fi আছে এটো এটা fi এটো এটা fi এটো এটা fi যিমানবিলাক fi আছে গুটে fi বিলাকৰ যোগফল হ'ল সিগমা fi গতিকে গুটেইকেইটা যোগ কৰি পেলাই উলিয়াই দিম প্ৰথমে সিগমা fi টো উলিয়াম সিগমা fi মানে হ'ব ইয়াত লিখি লম
সিগমা এফ আই ইকুৱেল এই গোটেইকেইটা যোগ কৰি দিম গোটেইকেইটা যোগ কৰি যিটো হয় সেইটোৱে সিগমা এফ আই হ'ব গতিকে গোটেইকেইটা যোগ কৰিলে হ'ব 50 গতিকে সিগমা এফ আই মানে হ'ল 50 তাৰপিছত সিগমা এফ আই ডি আই উলিয়াব লাগিব এফ আই ডি আই কেইটা উলিওৱা হৈছে এইকেইটা যোগ কৰি দিম গতিকে সিগমা এফ আই ডি আই ইকুৱেল এইটো মোৰ জেগা নাই কাৰণে ইকুৱেল তলত লিখিছোঁ সিগমা এফ আই ডি এইকেইটা যোগ কেনেকৈ কৰিম প্ৰথমে যোনকেইটা মাইনাছত আছে সেইকেইটা যোগ কৰিম তাৰপিছত যোনকেইটা প্লাছত আছে সেইকেইটা যোগ কৰিম গতিকে মাইনাছত আছে 40 -480 আৰু -280 গতিকে এইকেইটা প্লাছ কৰিম তলত -480 -280 গতিকে এই দুটা প্লাছ কৰি দিম 0 6 কৰিব 1 6 7 মাইনাছ গতিকে এই যিমান এই দুটা যে মাইনাছ আছে এইকেইটা যোগ কৰিলে হ'ল 760 গতিকে এই দুটা প্লাছত আছে 120 আৰু 400 এই দুটা যোগ কৰি দিম 400 আৰু 120 এইকেইটা যোগ কৰিলে হ'ব 520 গতিকে এটা এই দুটা যোগ কৰোঁতে ওলাই গ'ল এই মাইনাছত থকা দুটা যোগ কৰোঁতে ওলাই গ'ল -760 এইকেইটা যোগ কৰোঁতে ওলাই গ'ল 520 গতিকে এইটোৰ ডাঙৰ হয় ডাঙৰটোৰ আগত মাইনাছ আছে সৰুটোৰ আগত প্লাছ আছে গতিকে এইটো মাইনাছ কৰি দিম 760ৰ পৰা 520 মাইনাছ কৰি দিম ইয়াত হ'ব 0 ইয়াত হ'ব 4 ইয়াত হ'ব 2 গতিকে ডাঙৰটোৰ আগত মাইনাছ আছে কাৰণে ইয়াৰ আগত মাইনাছ লিখিম গতিকে আমাৰ সিগমা এফ আই ডি আই পাই গ'লোঁ সিগমা এফ আই ডি আই মানে হ'ল -240 গতিকে ইয়াত -240 বুলি লিখি দিম গতিকে সিগমা এফ আই ডি আই ওলাই গ'ল গতিকে সূত্ৰটোত যিকেইটা আছিলে গোটেইকেইটা পাই গ'লোঁ এ পাই গ'লোঁ সিগমা এফ আই ডি আই পাই গ'লোঁ সিগমা এফ আই পাই গ'লোঁ গতিকে এইকেইটা সূত্ৰৰ মতে ইয়াৰ মানকেইটা বহাই দিলে এনচাৰটো ওলাই যাব গতিকে ইয়াতে লিখিম মাধ্য বুলি ইকুৱেল এক্স ডেছ মানে হ'ল মাধ্য সূত্ৰটো পাতি ল'ম প্ৰথমে এ প্লাছ সিগমা এফ আই ডি আই ডিভাইডেড বাই সিগমা এফ আই গতিকে এটো হ'ল আমি উলিয়াই থৈ দিছিলোঁ ইহঁতকেইটাৰ এক্স আইৰ যোনটো মাজৰ পথ সেইটোৱে হ'ব এ 150 এত আমি পাতিম 150 প্লাছ সিগমা এফ আই ডি আই মানটো উলিয়ালোঁ এইমাত্ৰ সিগমা এফ আই ডি আই মানে হ'ল -240 তাৰপিছত সিগমা এফ আই মানটো উলিয়ালোঁ এইকেইটা যোগ কৰি পেলাই গতিকে এইটো হ'ব 50 গতিকে ইয়াত 50 পাতিম তাৰপিছত 150 এইটো মাইনাছ আছে গতিকে এইটো হ'ব মাইনাছ তাৰপাছত 50ৰে -240 হৰণ কৰিলে হৈ যাব 4.8 ইয়াত প্লাছ আছিলে কিন্তু ইয়াত মাইনাছ আছে যে মাইনাছে প্লাছে মাইনাছ হৈ গ'ল আৰু এইটো ডিভাইড কৰোঁতে হ'ল 4.8 গতিকে 150ৰ পৰা 4.8 মাইনাছ কৰি দিম সেইটো মাইনাছটো কেনেকৈ কৰিম ইয়াত 150 পাতি ল'ম আৰু পইণ্ট দি পেলাই 0 এটা পাতি ল'ম তাৰপিছত 4.8 4টো ইয়াত পাতিম পইণ্টৰ তলে তলে পইণ্ট হয় সদায় 4.8 পাতিলোঁ পইণ্টৰ তলে তলে পইণ্ট পাতিলোঁ মাইনাছ কৰি দিম এইটো মাইনাছ কৰিলে হ'ব পইণ্ট গতিকে এইটো মাইনাছ কৰিলে আমি পাই গ'লোঁ 145.2 গতিকে এনচাৰটো হ'ব 145.2 কিন্তু যোনটো এনচাৰ আছে সেই এনচাৰটো তোমালোকৰ কিতাপৰ এনচাৰ শ্বীটত 145.20 আছে 145.20 আছে গতিকে পইণ্টৰ পিছত যিমানটা 0 বহাই কোনো মূল্য নাই গতিকে 0 এটা বহাই দিলেও দিয়া নিদিলেও নাই 0 এটা বহাই পেলাই 145.20 লিখিব পৰা নহ'লে 145.2 লিখিলেও শুদ্ধ হ'ব গতিকে 0টো বহালেও হ'ব নবহালেও হ'ব গতিকে এনেকৈ বিবেচিত মাধ্য সূত্ৰটোৰে মাধ্য উলিয়ায় গতিকে যিকোনো এটা সূত্ৰ কৰিলে হ'ল উপযুক্ত বুলি থাকিলে গোটেইকেইটা এনচাৰ একে ওলাব এইটো কুৱেশ্যন প্ৰত্যক্ষ পদ্ধতিত কৰিলেও একেটা এনচাৰ ওলাব বিবেচিত মাধ্যত কৰিলেও একেটা এনচাৰ ওলাব এতিয়া বিবেচিত মাধ্যত কৰিলোঁ আমি গতিকে আজিলৈ ভিডিঅ'টোত ইমানেই ভিডিঅ'টো যদি ভাল পালা তেনেহ'লে লাইক কৰিবা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবা ধন্যবাদ